আহি আহি আমি পাহাৰৰ সমাজ ভাগ পালোহি। আৰু বহুত দূৰ আছে যাব ইয়াৰ পৰা। মা ভাজা ডাঙৰ দ্ৰপ। আজি আমি লক্ষ্যস্থান উপনীত হ'ব পাৰোঁ আৰু নাজানো। সেয়া পাহাৰৰ সমাজ ফিল্ড, এইখন ফিল্ড বুলিলেও ভুল নহয়। আমি আৱাজ শুনিবলৈ পাইছোঁ। বৰ্তমান আমি ৰাস্তা এতিয়াও বিচাৰি পোৱা নাই। আৰু যাব বহুত আছে। সেয়া আমি এতিয়াও বিচাৰি পোৱা নাই। আগত মানুহৰ মাত শুনিছোঁ, তালৈকে যাওঁ। আমাৰ বুদ্ধ ভাই বহুত হেল্প কৰিলে যে আমাক। আমি ৰাস্তা চিনি পোৱা নাছিলোঁ। লেটছ গো। এইটোৱে কাঠ দিয়াবৰ কাৰণে আৰু জংঘলৰ কাকাৰা কুচু কুচু কয় কুচু এই চুঙাত দি খাম। এই আমাৰ অলপ খাল চুঙা ভাত, তাৰপাছত কুচু নম নম মজা চাটনি মোৰ বাবুল চুঙা ভাত লগতে টকলা ভাত। আজি আমি কি বুলি কয় এইখিনি মা ভাজা ডাঙৰ দ্ৰপত আহি চুঙা ভাত চুঙাত ভাত দিছোঁ। ডিঙৰ ভাত ভাত কুচু ইয়াৰ ডাঙৰ দ্ৰপ। আগতে ইয়াতে খেতি কৰিছিল কমচে কম ৩-৪খন মান পাহাৰৰ মাজত। এইখিনি ভিউবত চাওক আপোনালোকে।
4খনমান পাহাৰৰ মাজত এইখিনি খালী ঠাই 3-4-5 বছৰ আগত ইয়াত ধান খেতি কৰিছিলে ধান খেতি কৰি এই অলপ এইখিনি ঠাইত এটা ঘৰ বনাই ধানবিলাক ৰখি আছিলে এতিয়া হাতীৰ উৎপাতত খেতি কৰিব নোৱাৰা হ'ল তাৰ কাৰণে খেতি কৰিব এৰি দিলে এতিয়া জংগল হৈ গ'ল এয়া এইবিলাকত হাতী থাকে বহুত ভয়ানক জায়গা হয় আপোনালোকে যদি আহিব বিচাৰে আমাৰ লগত কন্টেক্ট কৰিব পাৰিব আমাৰ লগত আহিব পাৰিব যদি আহিব বিচাৰে কোনোবা আমাৰ লগত যোগাযোগ কৰিলে আমি এই জায়গালৈ লৈ আহিব পাৰিম কিন্তু এটা সমস্যা বাৰিষা আমি আহিব নোৱাৰো কিহৰ কাৰণে কই ভাই বহুত ইয়াতে হাতী ওলাই অঁ হাতীৰ উৎপাত বহুত ইয়াতে পাব টেঙা মৰমুটি টেঙা নেবেচি টেঙা অলপ আগত আছে নেবেচি টেঙা এতিয়ালৈকে ময়ো খাই পোৱা নাই নেবেচি টেঙা খাম অলপ দেৰিকে থেকেৰা আলু ভিন্দি বিৰাট গৰম আয়া এই চুঙাতে দিয়া হৈছিলে ইয়াতে দিছিল ইয়াত দিছিলে অলপ দেৰিকে আমি জুতি লগাই খাম চুঙাত দিয়া বয় আৰু বহুত টেষ্টি হৈছে সুপার মন